নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল স্বপন ৱাৰী। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৱাৰী ব্লগছ। আজি আমি সঞ্জীৱ দাস, মই আৰু গৌতম ৰাজবংশী একেলগে মিলি কেনে চাবলৈ গৈ আছো ব্ৰহ্মাস্ত্ৰ। তো গাইজ বলক আজিৰ এই ভিডিঅ'টো এইখিনিতে আৰম্ভণি কৰো। এতিয়া বৰ্তমান গৌতম ৰাজবংশী আৰু সঞ্জীৱ দাস আহি আছে। ইহঁতক মই ঘৰতে ৰখি আছো, ইহঁতে আহিলে একেলগে মিলি জুলি কেনে আমি ব্ৰহ্মাস্ত্ৰ চাবলৈ যাম। এইটো চা, ফাইনেলি এতিয়া গৌতমক লগ পাই গেলো। এতিয়া আমি ক'ত যাম? ব্ৰহ্মাস্ত্ৰ চাব যাম। কেনেবা লাগিব? তো গাইজ এয়া হ'ল সঞ্জীৱ দাস, অনলাইনত টিকেট বুকিং কৰাত লাগি আছে। তো বলক গাইজ এইখিনিত আৰু কি ভিডিঅ' বনাম, এইখিনি নবনাওঁ আৰু ডাইৰেক্ট প্ৰাগজ্যোতি চিনেমা হলত বনামগৈ। তো গাইজ ফাইনেলি এতিয়া আমি প্ৰাগজ্যোতি চিনেমা হলৰ ভিতৰত আহি পালোঁ। মানে ঘৰৰ পৰা একো খাই অহা নাই, সেইটো কাৰণে কিবা চিঙৰা টিঙৰা ল'ব বোলে। এতিয়া সঞ্জীৱ দাস চিঙৰা কিনি আছে আৰু গৌতম ইয়াতে অকণমান পানী বটল চটল লৈছে আৰু তাৰপিছতে ডাইৰেক্ট হলৰ ভিতৰত। ঘৰত মানে সকলো আমি পেট পূজা কৰি অহা নাই না, সেইটো কাৰণে ইয়াতে অকণমান পূজা চূজা কৰি লওঁ। চাওঁতে চাওঁতে হাফ টাইম হৈ গ'ল, গমকে নাপালোঁ। এতিয়া বৰ্তমান অকণমান পেচাব চেচাব কৰি ল'ম, তাৰপিছতে অকণমান চিপছ লৈ কেনে আকৌ দ্বিতীয় পাৰ্টটো চাবলৈ হলৰ ভিতৰত সোমাই যাম। এয়া লৈ ল'লোঁ বিংগো আৰু মাউণ্টেইন ডিউ। এতিয়া আৰু এইখিনি লৈ কেনে ভিতৰত সোমাই যাব লাগে। বলক 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 বলক। তো গাই চাওঁতে চাওঁতে এনেকুৱাই হৈ গ'ল ফিল্ম শেষ। আমি হলৰ পৰা ওলাই আহিলোঁ বাহিৰত। এয়াই হ'ল প্ৰাগজ্যোতি চিনেমা হল। চিনেমাখন চাই ইমান ভালো লগা নাই, বেয়াও লগা নাই। যদিহে আপোনালোকে চাম বুলি ভাবিছে আহি কেনে এবাৰ চাই যাব পাৰে। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো গাইজ এতিয়া আমি বৰ্তমান ঘৰৰ পিনে গৈ আছোঁ। আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশা থাকিল। বাই বাই, জয় আই অসম।